নমস্কাৰ, কি খবৰ আপোনালোকৰ? মোৰ নিচিনাকৈ আপোনালোকৰো ভাল চাগে, যিহেতু মই বহুত দিন ভিডিঅ' দিব পৰা নাই আৰু আপোনালোকৰ খবৰো জানিব পৰা নাই। গতিকে আজি আপোনালোকৰ খবৰো ল'ম আৰু আপোনালোকক আজি লৈ যাম এনেকুৱা এডোখৰ জেগালৈ। তেতিয়াহ'লে কোন জেগা? ব'লকচোন গৈ থাকোঁ। নমস্কাৰ, সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে ভাবিছে চাগৈ আজি ইমান দিন হ'ল কিয় মণিবৌয়ে ভিডিঅ' আপলোড কৰা নাই। আচলতে সময়ৰ নাটনি, সময় পোৱা নাছিলোঁ, অকণ ব্যস্ততা বেছি আছিলে, সেইকাৰণে দিব পৰা নাছিলোঁ। ব'লকচোন যাত্ৰা আৰম্ভ কৰোঁ। অ' মাই গড, ওলাই আহিছিলোঁহে, দপদপীয়া বৰষুণে পালেই দেখোন। তথাপিও বৰষুণত ট্ৰেভেলৰ মজাই বেলেগ। ৰাম, ইফালে আকৌ বগীবিল দলঙৰ ওপৰত টিকাফটীয়া ৰ'দ। যি নহওক, যিমানেই ৰ'দ নিদিয়ক, ফটো মেইন কিন্তু। সেইকাৰণে বগীবিল দলঙৰ ওপৰত আমি অকণমান সময় ৰৈ ফটো উঠিলোঁ। আৰু তাৰপিছত আহি পালোঁহি আমি ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ। এয়া দেখিছেনে জগন্নাথ মন্দিৰৰ সন্মুখভাগ? কি সুন্দৰ লাগিছে। আচলতে মই জীৱনত প্ৰথমবাৰ ডিব্ৰুগড় জগন্নাথ মন্দিৰলৈ আহিছোঁ। ডিব্ৰুগড়লৈ অহা যোৱা হৈ থাকে, কিন্তু মন্দিৰত সোমোৱা নহয়। আজি সময় উলিয়াই মন্দিৰত এপাক সোমাই যাওঁ বুলি আহিলোঁ। গতিকে ইয়াত চাওকচোন, বাহিৰত ইমান ধুনীয়া ধুনীয়াকৈ অংকন কৰা আছে। এয়া লাৰুৱা গোপাল, যশোদাৰ ওচৰত মাকে শাসন কৰি আছে। বাৰু যি নহওক, বাহিৰৰ কিন্তু পৰিৱেশটো বিৰাট ধুনীয়া। আৰু এয়া হৈছে সন্মুখৰ ভাগ, মেইন মন্দিৰলৈ সোমাই যোৱা মূল প্ৰৱেশদ্বাৰ। আৰু সেইখিনিতে ৰৈ পেলাই অকণমান ইফালে সিফালে ফটো উঠালোঁ বা ভিডিঅ' কৰিলোঁ বা যি নহওক আপোনালোকক দেখুৱাবৰ কাৰণে। এয়া আমি সোমাই গ'লোঁ। এয়া মেইন মন্দিৰ আৰু কাষতে আছে, সোমাই যোৱাৰ বাওঁফালে আছে শিৱ বাবা। গতিকে প্ৰথম আমি বাবাৰ ওচৰত গৈ দৰ্শনটো দিলোঁ। গতিকে আমি এইফালে এতিয়া যাম আৰু বাকীবোৰো আপোনালোকক দেখাই আছোঁ। ব'লকচোন আগতে সেৱাভাগ কৰি লওঁ। দেখিছে কিমান ধুনীয়া পৰিৱেশটো, কিন্তু তামাম ৰ'দ দি আছিলে দেই। যি নহওক, এইফালে আমি সেৱা কৰিলোঁ। এতিয়া তাৰ পৰা ওলাই আহি এতিয়া আমি মেইন জেগালৈ যাম। এয়া আমি খোজকাঢ়ি ওপৰলৈ উঠি আছোঁ। আচলতে পাকাবোৰ বহুত গৰম, সেই কাৰ্পেটখন পাৰি দিয়াৰ কাৰণেহে খোজকাঢ়িব পৰা গৈছে। কিন্তু বতাহ এটাও মাৰি নথকা নহয়, ফিৰফিৰীয়া বতাহ এটাও দি আছে। সেইকাৰণে ৰ'দটো ইমান অনুভৱ কৰিব পৰা নাযায়। ইয়াত কিন্তু সন্ধিয়া সময়ত বহিয়েই বিৰাট ভাল লাগিব। চাওকচোন কেনেকুৱা ধুনীয়া লাগিছে। এতিয়া আমি মেইন জেগালৈ সোমাই গৈছোঁ। এয়া আমি ইয়াতে সোমাই গৈছোঁ। আৰু এটা আপোনালোকক কথা কৈ থওঁ দেই, ভিতৰত কিন্তু ফটো বা ভিডিঅ' উঠিবলৈ নিদিয়ে। মই আকৌ যেতিয়া সোমাই গৈছিলোঁ, পূজাৰীজন পূৰা টোপনিত লালকাল। এয়া চাওকচোন, সেইকাৰণে মই ফটো বা ভিডিঅ' কৰিবলৈ সুবিধা পালোঁ। যি নহওক, তাৰ পৰা আমি ওলাই আহিছোঁ। মই কিন্তু পূজাৰীজনক জগালোঁ দেই। জগাই পেলাই তেওঁৰ পৰা নিৰ্মালীও ল'লোঁ, প্ৰসাদো ল'লোঁ, আশীৰ্বাদো ল'লোঁ আৰু লৈ ওলাই আহিছোঁ। ওলাই আহি বাহিৰতে অকণমান বোলো ফটো উঠোঁ, কাৰণ ফটোটো মেইন। যলৈকে নাযাওঁ ফটো উঠিবই লাগিব, ফটো মেইন। যি নহওক, এয়া ওলাই আহি আমি এইফালে সোঁফালেও মন্দিৰ, বাওঁফালেও মন্দিৰ, চবফালেই মন্দিৰ। আমি তাতে বেছি দেৰি নকৰিলোঁ, যিহেতু আমি আৰু এজেগালৈ যাব লাগিব। গতিকে আমি তাৰ পৰা ওলাই আহিছোঁ। এতিয়া এয়া একদম বাহিৰত আহি আকৌ দুখনমান ফটো তুলিলোঁ। আৰু সঁচাকৈ বিৰাট ভাল লাগিলে দেই, আপোনালোক এবাৰ যাবচোন। গতিকে আমি ইয়াৰ পৰা এতিয়া বিদায় লৈছোঁ, যিহেতু আমি আকৌ বেলেগ এঠাইলৈ যামগৈ। এয়া আমি আহিলোঁ বাটত। ইছৰাম, বহুত ৰ'দ দিছে কিন্তু দেই। যি নহওক, বাটতে আকৌ আমি অকণমান ৰখি মেলি ফ্ৰেছ হৈ মই আকৌ কাপোৰযোৰ সলাই ল'লোঁ, কিয়নো এতিয়া আমি গৈ আছোঁ নাজিৰালৈ। নাজিৰাত অৱস্থিত, শিৱসাগৰ নাজিৰা, য'ত নেকি অগ্নিনাভ বাবা আপোনালোক সকলোৱে শুনিছে। আৰু আমি তালৈ গৈ আছোঁ। এয়া তেওঁলোকৰ মেইন গেটখন। আৰু আমি চাকি বন্তি লৈ এতিয়া ইয়াতে চাকি জ্বলাম। আচলতে চাকি জ্বলোৱা জেগাখিনি বেলেগ, বাবাৰ ওচৰত নহয়, আছুতীয়াকৈ দিয়া হৈছে। তাতে সকলো ভক্তই আহি নিজৰ খুচিমতে চাকি জ্বলাব পাৰে। আৰু মানুহ কোনো নাছিলে, যিহেতু মই যোৱা অকণমান দেৰি হ'ল। গতিকে তেওঁলোকৰ যিখিনি মানুহে তাত কাম কৰি থাকে তেওঁলোকহে আছিলে। গতিকে এয়া মই চাকি জ্বলোৱা আৰম্ভ কৰি দিলোঁ।
আৰু এয়া চাওক পূজাৰীয়ে পূজা কৰি আছে বাবাৰ সন্মুখত। আৰু এয়া কিমান দীঘলীয়া লাইন, কিমান ভক্ত এয়া। যিহেতু এওঁলোকক মই লগ নাপালোঁ মোৰ যোৱা দেৰি হোৱাৰ কাৰণে, তথাপিও আপোনালোকক অকণমান ভিডিঅ' আকাৰে দেখুৱালোঁ। আপোনালোক আহিব দেই অগ্নিনাভ বাবাৰ মন্দিৰলৈ। বিৰাট ধুনীয়া, বিৰাট মহত্ব থকা, আৰু আহিলে আপোনালোকৰ মনটো সঁচাকৈ বহুত পবিত্ৰ লাগিব। মই যেনেকৈ যি বিচাৰিছিলোঁ তেনেকৈয়ে পালোঁ, আৰু তেওঁৰ ওচৰত ধুনীয়াকৈ সেৱা সৎকাৰ কৰিলোঁ, আৰু আপোনালোক সকলোৰে কাৰণেও কুশল মংগল কৰিছোঁ। গতিকে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনালোঁ।